নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শুভন নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত। কথাটো হ'ল কি, আজি ইউটিউবৰ এটা টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ বিষয়ে আপোনালোকক মই ক'বলৈ লৈছোঁ। বহুতৰে ইউটিউব চেনেল আছে, বহুতে ইউটিউবত ভিডিঅ' বনায়। বহুতে নাজানে আচলতে ইউটিউবৰ এটা টাৰ্মছ এটা কণ্ডিশ্যনত আহিছে কি, 1 বছৰত আচলতে 4000 ঘণ্টা আৰু 1000 ছাবস্ক্ৰাইবাৰ লাগে, তেনেহ'লে সেই চেনেলটো মনিটাইজৰ কাৰণে পঠালে মনিটাইজ কৰি দিয়ে। নহ'লে সেইটো 4000 ঘণ্টাটো আৰু 1000 ছাবস্ক্ৰাইবাৰটো আচলতে হিচাপ মতে নধৰে। এই বস্তুখিনি আচলতে আপোনালোকে ভালদৰে বুজি পায় নাই, সেইখিনি ইউটিউব টাৰ্ম এণ্ড কণ্ডিশ্যনত কেনেকুৱা ধৰণৰ হিচাপটো কৰে ইউটিউবে, হয়তো বহুতে নাজানে আচলতে ইউটিউবে এইটো কেনেকৈ হিচাপ কৰে। আচলতে 1000 ছাবস্ক্ৰাইবাৰ আৰু যিটো 4000 ঘণ্টা আছে, বহুতে যদি এফিচিয়েণ্টটো চেক কৰে, আজি হয়তো 2 বছৰ আগত এটা ভিডিঅ' দিছিল, আজি এটা ভিডিঅ' দি আছে। মানে কি, মানে আপোনালোকৰ ইউটিউবে কি সেই 1 বছৰ আগৰ ভিডিঅ'টো, 2 বছৰ আগৰ ভিডিঅ'টো আৰু এইটো ডাটাৰ লগত মানে আচলতে চাব নেকি? তেনেহ'লে আমাৰতো 1 বছৰতে এনেও 4000 ঘণ্টা আৰু 1000 ছাবস্ক্ৰাইবাৰ নহ'বই। কেনেকৈ আচলতে এই বস্তুটো কেনেকুৱা ধৰণৰ এটা আচলতে কেলকুলেশ্যন হয়, সেই বস্তুখিনি মই আচলতে একদম ভালদৰে আপোনালোকক মই বুজাই আছোঁ। বলক একদম ভালদৰে বুজিব আচলতে কেনেকুৱা কি হয়। তাৰ কাৰণে ভিডিঅ' সম্পূৰ্ণ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে 2021 চনত মই চেনেলটো খুলিছিলোঁ, ঠিক আছে। 2021 চনত মই চেনেলটো খুলিছোঁ, 2021 ছেপ্টেম্বৰত, ঠিক আছে। ছেপ্টেম্বৰত খুলিছোঁ। হিচাপ মতে মোৰ আপোনালোকৰ হিচাপ মতে 2022 ছেপ্টেম্বৰত মোৰ 1 বছৰ হ'ব। এইটো একদম ঠিক আছে। ধৰি লওক ইয়াতে আপোনাৰ আগষ্ট, ছেপ্টেম্বৰ এনেকৈ যিকেইটা মাহ আছে, ইয়াতে ৱাচ টাইমখিনি এনেকৈ আছিলে, এক মাহ ধৰেতো। ধৰি লওক আপোনাৰ ছেপ্টেম্বৰত 1 বছৰত আপোনাৰ ৱাচ টাইমটো কমপ্লিট নহ'ল, কিন্তু ইফালে ছেপ্টেম্বৰ পিছত কি অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এনেকৈ যিমান বাঢ়ি যাই থাকিব, তেনেকৈ যিমান বাঢ়ি যাব ইয়াতে কমি যাই থাকিব। ছেপ্টেম্বৰটো কমি যাব, তাৰপিছতটো কমি যাব, এনে কমি যায়, এদি বাঢ়ি থাকিব, এইটো কমি যাব, কিন্তু 1 বছৰটো শেষ নাপায় কোনোদিন। ইফালে যদি আপোনাৰ ৱাচ টাইম যদি আপোনালোক কমপ্লিট নহয়, ইফালে কমি যাই কিনে এইফালে বাঢ়ি যাই থাকিব। মানে ধৰি লওক আপোনালোক আৰু ভালদৰে মই বুজাই চাওক। ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 12, ঠিক আছে। এইটো 1 বছৰ, ঠিক আছে। আৰু ইফালে ধৰি লওক ইয়াতে এইটো আহি কমপ্লিটটো নহ'লে ইয়াতে, ঠিক আছে। যদি কমপ্লিটটো নহয়, হয়তো ধৰ ইয়াতে কমপ্লিট নহ'ল, ইয়াতে আমাৰ 4000 ঘণ্টা আছে, তো ইয়াতে আমাৰ হ'ল 3000 ঘণ্টা হ'ল, ঠিক আছে। তাৰপিছতো ইয়াত আকৌ নেক্সট বছৰৰ পৰা 1 2 3 4 মানে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল ধৰি ল'লোঁ। ধৰি কিনে এইকেইটা ধৰিল, এই 4টা কাটা যাব, এই 4টা ইয়াৰ লগত প্লাছ হ'ব। ইয়াতে যদি কম ৱাচ টাইম আছিল, ইয়াতে যদি বেছি আছিল, এইখিনি প্লাছ হ'ব। এনেকৈ আচলতে ইউটিউবে কি হয়, যদি আপোনালোকে এতিয়াও যদি আপোনালোকে যদি বুজি পোৱা নাই, কমেণ্ট কৰিব। ইয়াত মোৰ হোৱাটছআপৰ লিংকো দি আছোঁ, যদি কিবা জানিব লগা আছে ডাইৰেক্ট হোৱাটছআপত কণ্টেক্ট কৰক। সকলো বস্তুখিনি বুজিম, আপোনালোকে যদি বুজি পোৱা নাই এতিয়াও, ঠিক আছে বন্ধু বান্ধৱীসকল। যদি নতুনকৈ চেনেলটো আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।